সকলোৱে ভালে আছে আৰু আপোনালোক সকলোৰে ভাল গাইজ আজি হৈছে 22 জানুৱাৰী আৰু আজিৰ দিনটোত গাইজ সমগ্ৰ ভাৰতবাসীয়ে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে ৰাম মন্দিৰ গঢ় লৈ উঠাৰ বাবে সমগ্ৰ ভাৰতবাসীয়ে চাকি জ্বলাইছে আৰু আমিও জ্বলাইছোঁ আৰু আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা হৈছে চাকি জ্বলোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক ভিডিঅ'টো গাইজ কিপ ৱাচিং গাইজ এতিয়া মই বেক কেমেৰাৰে আপোনালোকক দেখুৱাই আছোঁ আমাৰ গাঁৱৰ দৃশ্য সকলোৱে চাকি দিছে আৰু একদম মোৰ চাই পেলাই একেবাৰে যি ভগৱান ৰামৰ প্ৰতি যি সেৱা আৰু ভক্তি আৰু বাঢ়ি গৈছে গাইজ আপোনালোকক দেখুৱাই আছোঁ তাৰে দৃশ্যখিনি তো চাই থাকক ভিডিঅ'টো গাইজ কিপ ৱাচিং গাইজ ইয়াতে আমাৰ দেউতা আৰু আইতা বহি আছে আৰু এতিয়া গাইজ গৈ আছোঁ গৈ বাহিৰত আৰু এয়া আমাৰ চাকি দিছে চাওক গাইজ দুখন চাকি দিছে আৰু সমগ্ৰ ভাৰতবাসীয়ে আজি চাকি জ্বলাইছে ভগৱান ৰামৰ প্ৰতি যি ভক্তি সেই ভক্তিত ভক্তসকলে এনেকৈ চাকি জ্বলাইছে একবাৰ আপোনালোকক গাঁৱৰ সম্পূৰ্ণ দৃশ্য দেখুৱাই দিম সম্পূৰ্ণ আগৰ পৰা চাকি 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 এনেকুৱা লাগিছে গাইজ যেন দীপাৱলীৰ চাকি দীপাৱলী আকৌ আহিছে যেন লাগিছে সকলোৱে চাকি জ্বলাইছে গাইজ এয়া চাওক ধূপ চাকি আৰু বোমাও ফুটাইছে গাইজ ৱাও গাইজ বঢ়িয়া লাগিছে তামাম ধুনীয়া লাগিছে ভাল লাগিছে চাই মন প্ৰাণ একদম ভৰি পৰিছে আৰু ঠাণ্ডাত মানুহবোৰে জুইৰ তাপ লৈছে আমাৰ গাঁৱৰ মানুহবোৰে চাওক গাইজ আৰু এয়া হৈছে আমাৰ গেট গাইজ আমাৰো দোকান দিছে এয়া গাইজ আমাৰ সম্পূৰ্ণ গাঁওখন আপোনালোকক দেখুৱাই আছোঁ চাকি 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 দিৱালী লাগিছে গাইজ একদম দীপাৱলীৰ দৰে লাগিছে